হাই গাইজ, মই অজিত দাস, ADVlogsলৈ স্বাগতম। আজি এটা মই নতুন ব্লগ দেখাম আপোনালোকক। বৰপেটা হয় সাইবাবা মন্দিৰ। আগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখুৱাম। এইটো হৈছে সাইবাবা মন্দিৰ বৰপেটাৰ। আজি বৃহস্পতিবাৰ, ভক্তৰ ভিৰ দেখিছেনে? বহুত ভক্ত হয় ইয়াত। আহিও ভাল লাগে ইয়াত, মনটো পবিত্ৰ হয়। এতিয়া আৰতি আৰম্ভ হ'ব, যা যোগাৰবিলাক কৰি আছে। বহুতে ভিৰ হয়, আহি ভালে লাগে ইয়াত। বাবাৰ আশীৰ্বাদ পাবলৈ কিমান দূৰৰ পৰা মানুহ আহে। আমি কিমান দূৰৰ গৈছোঁ, গুৱাহাটীত গৈছোঁ, তেজপুৰত গৈছোঁ, এতিয়া বৰপেটাত পাইছোঁ, নিজৰ জেগাতে পাইছোঁ। কিমান ভাল লাগিছে আহি। আৰু এনেকৈ আৰতি আৰম্ভ হয়। এতিয়া আৰতি আৰম্ভ হৈছে। সাইবাবাৰ এওঁলোক কৰ্মকৰ্তা আৰু বহুত সৌভাগ্য এওঁলোকৰ বাবাৰ কাম যে কৰিব পাৰি আছে। চেনেল মানে আছে। আৰতি শেষ হোৱাৰ পিছত এনেকৈ ভক্তবিলাকক বাবাৰ প্ৰসাদ খোৱা হয়।
ভোগ দিয়ে এনেকৈ ভোগখিনি খাই দিয়ে ভাল লাগে, আপোনাক ক'ব নোৱাৰি। সঁচাকৈ খুব ভাল লাগে। আৰু এইকেইজন বাইদেউ দেখিছে, এইকেইজন হ'ল কৰ্মকৰ্তা। তেওঁলোকে পূজাটো স্থাপিত কৰিছিল ইয়াত সাইবাবা মন্দিৰ। সঁচাকৈ তেওঁলোকক জানিব লাগিব। তেওঁলোকে বহুত কষ্ট কৰে ইয়াত। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।